মাইনাৰ ফোন দেখোন। হেল্ল' মাইনা। দেউতা, মই যে কৈছিলো কিবা যোগাৰ কৰিব পাৰিছানে? আজি মৰণা মাৰিছোহে, কাইলৈ আমাৰ গাঁৱত থকা ধান ক্ৰয় কেন্দ্ৰত ধানখিনি দিমগৈ। এইবাৰ চৰকাৰে অলপ দামো বঢ়াই দিছে নহয়। তাকেহে, চৰকাৰৰ পৰা সুবিধা লৈ চৰকাৰক ধানখিনি নিদিলে বৰ বেয়া কথা হ'ব নহয়। তাতে যোৱাবাৰতকৈ এইবাৰ ধানৰ দামো বেছি দিছে। তই কাইলৈ তেতিয়াহ'লে পইচাটো পঠাই দিবি। হ'ব দে, তই চিন্তা কৰিব নালাগে। তই পঢ়া শুনাত মন দে। হ'ব দে, থৈছো হা। চলিত কৃষি ঋতু 2022-23 চনত ধানৰ ন্যূনতম সমৰ্থিত মূল্য প্ৰতি কুইণ্টলত 2040 টকা বা প্ৰতি মোনত 816 টকা। চলিত বৰ্ষত ধান ক্ৰয়ৰ লক্ষ্য স্থিৰ কৰা হৈছে 10 লাখ মেট্ৰিক টন। কৃষকসকলে এনে ধান ক্ৰয় কেন্দ্ৰৰ যোগেদি ধান বিক্ৰী কৰিবলৈ কৃষকৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব। কৃষকসকলে স্থানীয় কৃষি উন্নয়ন বিষয়াৰ লগত যোগাযোগ কৰি কৃষকৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰিব পাৰে। নমস্কাৰ, মোৰ নাম মাইনুল ইছলাম। মই নতুনপুৰ গাঁও পঞ্চায়তৰ এজন খেতিয়ক আৰু মই ফুড এণ্ড চিভিল ছাৰ্ভিচত মোৰ প্ৰথমবাৰৰ ধান দি মই 3 দিনত পইচাখিনি পাইছোঁ। আৰু এই পইচাটো পাই মোৰ ল'ৰাক মেডিকেলত চিট পাইছে। এই ধান বেছিয়ে মই আজি ল'ৰাটোক পঢ়াব পাৰিছোঁ। আৰু যাৰ কাৰণে মই অসম চৰকাৰক অৰ্থাৎ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই ধন্যবাদ জনাইছোঁ। আগন্তুক দিনবিলাকত যাতে খেতি কৰিব তেনেকৈ নজৰ দিয়ে আৰু ভৱিষ্যতে আশা ৰাখিম যে এনেকৈ যদি চৰকাৰে ধানবিলাক লয় আমাৰ খেতিও নিশ্চয় উপকাৰ হ'ব।